নমস্কাৰ সকলোকে। এয়া ৰাতিপুৱাৰ দৃশ্য, কুঁৱলীৰে একেবাৰে নেদেখা হৈ আছে। আৰু ইপিনে আলহী অহা কথা, মাহীৰ ল'ৰা আৰু মামী। আৰু সি মোক কৈছে মই গৈ আছোঁ, এটা মিনি ভ্লগ বনাই দিবি। মই কৈছোঁ হ'ব দে আৰু ভাত নাখাওঁ বুলি কৈছে, সেইকাৰণে আৰু দুটামান বোলো পকৰি বনাই দিওঁ। আৰু এনেকৈ বনাই থাকোঁতে দুয়োজনে আহি পালে। সেয়া মাহীৰ ল'ৰা ভাইটি আৰু মামী আনিছে ঘৰৰ পৰা শাক আৰু বৰা চাউল আৰু উৱা চাউল, ঘৰৰে খেতি। আৰু বিহু আহিছে বাবে আৰু অলপমান লৈ আহিছে। আৰু মামী আহিছে আচলতে ছোৱালীজনী তুলনি বিয়াত মাতিবলৈ, এনেকৈ আৰু অলপমান লৈ আনিলে। আৰু গোটেইকেইজনে মিলি আৰু আমি চাহ খালোঁ। আৰু ভাত নাখাওঁ বুলি কৈছিলে যিহেতু, এনেকৈ গজা চিঙৰা আনিছিলোঁ। এয়াই আৰু